আজি মই কচুথুৰ বনাবলৈ লৈছোঁ। তাৰ কাৰণে লাগিব কচুথুৰ, এয়া খাৰ, এয়া বিলাহী আৰু কেইটামান জলকীয়া। তেল দিব নালাগে, এই কচুৰ এইখিনি তেল দিব নালাগে ইয়াতে ঢাকন দি থ'ব লাগিব। এতিয়া মই ইয়াত নিমখ দিছোঁ আৰু অকণমান খাৰ দি দিছোঁ। এইখিনি খাৰতে বনাব লাগিব, ষ্টিমটো কমাই দিব লাগিব, কম ষ্টিমত বনাব লাগিব এইখিনি। আৰু মই ইয়াতে কাটি থোৱা জলকীয়াখিনি দিছোঁ। জলকীয়া অলপমান বেছি দিব লাগিব, নহ'লে কচুখিনি খজুৱাব পাৰে। এতিয়া মই ইয়াতে অকণমান হালধি দিছোঁ। আৰু কাটি থোৱা বিলাহীখিনি দি দিছোঁ ইয়াতে। দি কিনে অকণমান লৰাই ঢাকনিখন দি দিম। এতিয়া মই এইখিনি ঢাকি দিছোঁ অকণমান। এতিয়া মোৰ এইখিনি কচু ঠাৰি বনোৱা হৈ গ'ল। চাটনি নিচিনা হয়, এইখিনি চাটনি বুলি ক'ব পাৰি আৰু। এনেকৈ বনাই খাব আপোনালোকে, ভালে লাগে। এয়া খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ নিশ্চয় বনাই খাব, ভালেই পাব খাই।